নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া আমাৰ দেউতাই যে অমিতা ফুল পাৰি আনিছিলে, আপোনালোকক বোলো ৰেচিপি দি দেখুৱাওঁ। আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া মোক দেউতাই অমিতা ফুলখিনি কাটি দিছে মানে এনেকৈ ছিঙি দিছে আৰু কটাৰীখনে। আৰু আপোনালোককো ৰেচিপিটো দেখুৱাম, আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো শেষলৈকে। আৰু এয়া দেউতাই এতিয়া ধুনীয়াকৈ গুচাই দিছে। ময়ো দেউতাক কিবা কিবি সুধি আছোঁ, বোলো অমিতা ফুলৰ কিবা ঔষধি আছে নেকি। দেউতাই কৈছে মই নাজানো নহয়, কিন্তু খাই ভাল লাগে। মই বোলো ঔষধি গুণটো কিবা এটা আছে বাৰু, এতিয়া ময়ো ইমান সঠিককৈ নাজানো ক'ব। দেউতাক সেইটোকে কৈ আছোঁ। আৰু এইফালে আমাৰ অমিতা ফুলবোৰ দেখিছেনে কেনেকৈ ফুলি আছে। অমিতা গছ এবাৰ ঢেৰ হ'ল আকৌ। আৰু মানে দেউতাই ফুল থকা দেখি আমাৰ মানে বোলে মই পাৰি আনো, তই বনাবি। আৰু মানে ইয়াত মানুহবোৰে অমিতা ফুল নাখায়, কিন্তু মই মাৰ ঘৰৰ ফালে খাওঁ যে, সেইকাৰণে বোলো আজি বনাই দেখুৱাওঁ আপোনালোককো। চাই থাকিব দেই। এতিয়া গুচাই হৈ গ'ল। আৰু এয়া মই পিঁয়াজ এটা কাটি লৈছোঁ আৰু এইফালে ডিম দুটা লৈছোঁ। এতিয়া অমিতা ফুলখিনিত মই অলপ গৰম পানী ঢালি দিম। এইফালে মই এতিয়া গৰম পানীখিনি লৈছোঁ আৰু অমিতা ফুলত ঢালি দিম দেই। এতিয়া অমিতা ফুলখিনিত উতলা গৰম পানী ঢালি দিছোঁ। আৰু এতিয়া এইখিনি অকণমান সময় থৈ মই পানীখিনি টুকি দিম। কলি বুগি কেৰাহীখন পাতি দিলোঁ। এইফালে মোৰ কেৰাহীখন গৰম হোৱাত মই তেল অলপ দি দিলোঁ। তেল বেছি নিদিলেও হ'ব, কম আছে কাৰণে কমকৈ দিছোঁ। এতিয়া মই তেলখিনি গৰম হ'বলৈ দিম। এতিয়া তেল গৰম হ'ল, মই পিঁয়াজকেইডোখৰ দি দিছোঁ। এইফালে মই তেলতে হালধি অকণমানো দি দিছোঁ। এইফালে সোৱাদ অনুসৰি নিমখ। আৰু এতিয়া মই দি দিম অমিতা ফুলখিনি। গৰম পানীত তিয়াই লোৱাৰ পাছত এনেকুৱা হ'ল। এতিয়া মই ধুনীয়াকৈ লৰাই দিম। অমিতা ফুলতো কিবা ঔষধি গুণ আছে বাৰু দেই, মই ইমান দৰে বাৰু ভালদৰে নাজানো, কিন্তু ঔষধি আছে বুলি গম পাওঁ। আৰু আপোনালোকেও এনেকৈ বনাই খাবচোন। আৰু গৰম পানীত যেতিয়া দিয়া হয়, তেতিয়া মানে তিতা ভাৱটো নাইকিয়া হয়। কোনে কোনে অমিতা ফুল খাই ভাল পায় জনাবচোন কমেণ্ট কৰি। এতিয়া মই ধুনীয়াকৈ লৰাই দিছোঁ। আৰু এতিয়া মই অকণমান ঢাকন এখন দি দিম। এয়া মই এতিয়া ঢাকনখন খুলি অকণমান লৰাই দিম। কম জুইত বনাব। এতিয়া আকৌ অকণমান ঢাকি দিম। আৰু এইফালে মই ডিমকেইটা ভাঙি লৈছোঁ আৰু এতিয়া মই ইয়াত দি দিম। এতিয়া মই ধুনীয়াকৈ লৰাই দিছোঁ। অকণমান পাছতে মোৰ অমিতা ফুল ৰেডি হৈ যাব। আৰু আপোনালোকেও এনেকৈ বনাই খাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু মোকো এনেকৈ অকণমান আগুৱাই যাবলৈ আপোনালোকে সহায় সহযোগ কৰিব। ময়ো আপোনালোকক সহায় সহযোগ কৰিম। যিমান পাৰোঁ মই কৰোঁ বাৰু, সকলোকে ছাপোৰ্ট কৰিব চেষ্টা কৰোঁ সময় উলিয়াই। আৰু ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।